Good morning everyone. Welcome back to my YouTube channel. আজি বহুত দিনৰ মাজত আপোনালোকৰ কাৰণে এটা ভিডিও লৈ আহিলো। আপোনালোকে চাব পাৰিছে এয়া হৈছে মোৰ ফাৰ্মাৰ প্ৰগ্ৰেছ, ঠিক আছে? এয়া চাব পাৰিছে মোৰ ফাৰ্মাৰ প্ৰগ্ৰেছ বৰ্তমানে এয়া হৈছে পাৰ। আজি বহুত কেইটা পাৰ ডেলিভাৰী কৰিম আৰু আপোনালোকৰ কাৰণে মই ভাবিলো এটা ভিডিও বনাই দিও। আপোনালোক দেখাই দিছো আজি কোন কেইটা পাৰ ডেলিভাৰী কৰিম আপোনালোকে চাই লওক। আগতে কথা এটা কৈ দিও যে ৰাতিপুৱাতে পাৰ্চেল এটা খাব নিদিলে কেনেকুৱা কৰে আপোনালোকে চাই লওক। এই ডাব্বা এটাত মই দানা ৰাখিছো আৰু কেনেকুৱা কৰে সব কেইটা ঘেৰি খাই আছে। তো আপোনালোকে চাই লওক কোন কেইটা পাৰ দিম। এইটো ইংলিছ মেকপাই, এইটো হ'ব, এইটো হৈছে মেল, তাৰ লগতে ফিমেল হৈছে এইটো ইংলিছ মেকপাই, এইটো এটা ফিমেল হয়। তাৰ লগতে আমাৰ যাব আজি কেপাচিনো, এই কেপাচিনো এইটো এটা ফিমেল হয়, ঠিক আছে? কেপাচিনো এইটো এটা ফিমেল হয়। লগতে আমাৰ যাব বুখাৰু হ'ব, এটা আছে বুখাৰু, এইটো এটা যাব বুখাৰু, ঠিক আছে? তাৰ লগতে আমাৰ যাব বৰ্তমানে আজি আৰু এটা পিজন যাব, সেইটো হৈছে সিৰাজি বা ক'ত আছে সেইটো, এইটো বিগ সাইজৰ জাইণ্ট সাইজৰ, এইটো জাইণ্ট সাইজৰ সিৰাজিটো যাব। এইটো এটা মেল হয়। তো আপোনালোক ভিডিঅ'টো শেষলৈ চাই থাকিব। মই এতিয়া পাৰখিনি ডেলিভাৰী কৰিম বা পেকিং কৰিম। তো প্ৰথম কথা হৈছে কি পাৰখিনি ডেলিভাৰী কৰাৰ আগতে পাৰখিনি খাব দিব লাগিব, খাব দি পাৰখিনি ধৰি ৰাখিব লাগিব আৰু বাকীখিনি এৰি দিব লাগিব। আপোনালোকক সকলো দেখাই আছোঁ। তাৰ লগতে বোলে চাব পাৰিছে হৈছে আমাৰ মৰমৰ কিং, এইটো একবাৰ পোৱালি ওলালে আৰু বৰ্তমান ৰেডি হৈ আছে, কিন্তু ওজনটো বহুত কমি গৈছে। তো আৰু এয়া হৈছে আমাৰ পাউটাৰৰ পোৱালি ওলাইছে। আপোনালোকে চাব পাৰিছে পাউটাৰৰ সেই ফুষ্টাৰৰ তলত আমি পোৱালি ওলাইছোঁ। তাৰ লগতে বৰ্তমান কেইটামান পাৰ্চেল বিক্ৰীৰ কাৰণে আছে, আপোনালোকক কোনোবা যদি লাগে যোগাযোগ কৰিব পাৰে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আগতে কাম কৰোঁ, এটা বিক্ৰী কৰাৰ আগতে পাৰ্চেল এটা খাব দিওঁ। খাব নিদিলে কি বহুত দিন ভাল পাই পুহিলোঁ, সেইবোৰ যদি বিক্ৰী কৰোঁ বিনা খোৱাকৈ বিক্ৰী কৰিলে বহুত বেয়া লাগে মনত। এয়া হ'ল মই তাহোঁনৰ থালিটো লগাই দিলোঁ, লগাই দিয়াৰ পিছত এতিয়া তাহোঁনক খাব দিম। এইটো এটা থালি হৈ গ'ল, তিনিটা থালি দিওঁ মই বৰ্তমানে, আৰু আছে কেইটামান, বহুত কেইটা পাৰ চেল হ'ল, আপোনালোকে চাই থাকিব। তো পাৰকেইটা কেনেকৈ মই খাব দিওঁ, এয়া হ'ল পাৰৰ খাব দিয়াৰ ব্যৱস্থা। আহি গৈছে চবটো। চাইছে না? তাৰ লগতে হ'ল এয়া পাৰ্চেলখিনি খাই থাকক। তাৰ লগতে আপোনালোকক কৈ দিওঁ এই চেগতে যে আমি বৰ্তমানে কেছ অন ডেলিভাৰীটো বঙাইগাঁৱৰ পৰা নগাঁৱলৈ বঢ়াই দিছোঁ যাতে সকলোৱে ল'ব পাৰে। তো ছাপ'জ কোনোবাই যদি কেছ অন ডেলিভাৰী কৰিব খোজে তো আমাক ফোন কৰিলে আৰু ডেলিভাৰী চাৰ্জটো এক্সট্ৰা হয়। এয়া কি চাব পাৰিছে, এয়া হৈছে কেপাচিনোৰ পোৱালিৰ লগতে মুখীৰ পোৱালি আহি গৈছে। এইটো হৈছে ইয়াতে মুখীৰ পোৱালি ইয়াতে থাকিব লাগে, এইটো এটা মুখীৰ পোৱালি, এইটো এটা হৈছে চিলভাৰ কালাৰৰ মুখীৰ পোৱালি, এইটো হৈছে ইয়াৰ মা দেউতাক এইটো। আৰু লগতে আপোনালোকে চাব পাৰিছে এয়া হৈছে চিলভাৰ কালাৰ সিৰাজিৰ পোৱালি, বহুত ভাল কোৱালিটি হৈছে। কেপাচিনোৰ পোৱালি আছে, লগতে এয়া হৈছে কিঙৰ পোৱালি, ৰেড কালাৰ কিঙৰ পোৱালি। আচ্ছা, চাব পাৰিছে এইখিনি হৈছে ফাৰ্মৰ পাৰ। আপোনালোকৰ যদি কোনোবা লাগে পাৰ, বৰ্তমান আমি ডিছকাউণ্ট দি বিক্ৰী কৰি আছোঁ, তেনেহ'লে যোগাযোগ কৰিব পাৰে। একদম অল অফ দ্য পাৰ হেল্ডি, চবকেইটা চাবলৈকে চাব পাৰিছে, খানা খাই আছে। কথা এটা কৈ দিওঁ যে আপোনালোকে পাৰ চৰাই এইখিনি চালে আপোনালোকে মাছালা ক'বলৈ নাপাহৰিব। এইবিলাক হৈছে মোৰ ভাল পোৱাৰ প্ৰতীক। বহুত মানুহে কয় কি ভাল পাব নোৱাৰোঁ, আৰে বাবা ভাল পাব নোৱাৰিলে ইমান ভাল পোৱা বস্তু মোৰ ঘৰত থাকিলে কেনেকুৱা? পাৰ চৰাই হৈছে শান্তিৰ প্ৰতীক, আৰু ইমান কেইটা শান্তি আমাৰ তাত আছে। তাৰ লগতে সেইটো ফাৰ্মতো আছে, সেই চাইডতো আছে, তো বৰ্তমান ইয়াতে আছে, বাহিৰতো আছে। তো বহুতকেইটা শান্তিৰ প্ৰতীক লগতে আছে, কিন্তু শান্তিটো শান্তি না। পাৰ চৰাই আপোনালোকে শুনো পাই কোনোবা যদি ঘৰত শান্তি নাই, কমে কম একযোৰা পাৰ চৰাই পোহক। ইয়াৰ মাতটো যে কি মৰম লগা, আপোনালোক যোনে পুহিব সিহে জানে পাৰ চৰাই কি নাচা। তো পাৰ চৰাই যদি কোনোবাৰ ঘৰত শান্তি নাই, আপোনালোকে এনেকুৱা একযোৰা পাৰ চৰাই পোহকচোন। যদি ভাল নালাগে মোক ক'ব, সেই এনেকুৱা চাইজৰ, এনেকুৱা ইংলিছ মেক পায়, সেনেকুৱা একযোৰা পাৰ চৰাই পোহক। আপুনি দেখিলেই মন ভাল লাগিব। এই চাবছে এইটো পাৰ চৰাই নেকি? আপোনালোকে চাব পাৰিছে এনেকুৱা কেনেকুৱা দীঘল গলাটো। যদি ভাল পাবলৈ সি আৰম্ভ কৰে, তেনেহ'লে যদি কোনোবাৰ ভাল নালাগে, মনত শান্তি নাই, এনেকুৱা এটা পাৰ চৰাই পোহক। নানান প্ৰকাৰৰ ভাল লগা পাৰ চৰাই আছে। আৰু এয়া চাব পাৰিছে হৈছে আমাৰ পমেৰিয়ান পাউটাৰ। তাৰ লগতে ফাৰ্মৰ প্ৰগ্ৰেছটো মই দেখাই দিম। বৰ্তমান ফাৰ্মৰ প্ৰগ্ৰেছটো আৰু কি, এয়া হৈছে ভাল লগা কথা, আলহামদুলিল্লাহ। এয়া হৈছে আমাৰ ঘৰৰ ফাৰ্মৰ হ'ল এই পাউটাৰৰ পোৱালি। এইটো আমি আমাৰ অন্য এটা ফুষ্টাৰ পাৰ চৰাই দি উঠাইছোঁ, এইটো পাউডাৰৰ পোৱালি হয়। লগতে এয়া চাব পাৰিছে, এয়াও পোৱালি আছে, ইয়াতে বহি আছে। এইটো চাওক কি ভাল লগাব পাৰ চৰাই। লগতে ইয়াতে মুখীৰ পোৱালিও আছে। ইয়াতে হয়তো ফেণ্টেল এটা কণী দিছে অলৰেডি, এইটো ফেণ্টেলৰ কণী। এয়া মুখী বহি আছে, এয়া মুখী বহি আছে, মুখী, এয়া মুখী, আৰু বহুতকেইটা বহি আছে। এইটো কিং, এই কিং কণী দি বহি আছে। আৰু এতিয়া কৰিম কি মোৰ কৰিবলগীয়া কাম হৈছে পাৰ চৰাইখিনি যোনখিনি আপোনালোকক দেখালোঁ, সেই পাৰ চৰাইখিনি মোৰ ধৰি ৰাখিব লাগিব। এইখিনি এৰি নিদিওঁ, বাকী চবখিনি এৰি দিম। এইখিনি ধৰি ৰাখি কাষ্টমাৰক দিব লাগিব, উপায়টো নাই। নিদিলে আপোনাৰ কাষ্টমাৰ কেনেকৈ পইচা দিব? তো আমাৰ এটা কথা হৈছে কি, মই ভিডিঅ'টো মোটামুটি সকলো ভিডিঅ'তে কৈ থাকোঁ যে গুৱাহাটী আমি ফাৰ্ষ্ট ডেলিভাৰী কৰিব পাৰোঁ।
আৰু তাৰ লগতে আপোনালোকে চাব পাৰিছে এয়া হৈছে আমাৰ পাৰচৰাই পাৰচৰাইকেইটা আমি এৰি দিছোঁ আৰু সকলো কাষ্টমাৰক সুধি থাকে যে পাৰচৰাইবিলাক আমি এৰি দি পুহিব পাৰিম নেকি কিন্তু এই দি আমি পাৰচৰাই পুহিব পাৰোঁ আৰু এয়া চাব পাৰিছে এয়া হ'ল আমাৰ পাৰচৰাইকেইটা যোনখিনি আপোনালোক দেখাইছিলোঁ সেই পাৰচৰাইকেইটাই ধৰি ৰাখিছোঁ যাতে কাষ্টমাৰক দিব পাৰোঁ কাৰণ কাষ্টমাৰক দিলে আমাক পইচা দিব তো তাৰপৰা আপোনালোকে চাব পাৰিছে চবকেইটা পাৰ এৰি দিছোঁ আৰু সেই চাৰিটা ধৰি ৰাখিছোঁ তো তাৰপাছত আপোনালোকক কৈ দিছোঁ যে পাৰচৰাই খোলা কৰি ৰাখিলে বেমাৰ আজাৰ কম হয় আৰু আপোনালোকে অলপমান ভাল পইচা প্ৰফিট কৰিব পাৰে চাব পাৰিছে ৰাতিপুৱাতে মই পাৰচৰাইকেইটা ধৰি ৰাখিছিলোঁ কাৰণ বাকীটো বাহিৰত এৰি দিয়া হ'ল তো তাৰ কাৰণে ৰাতিপুৱাতে পাৰচৰাইকেইটা ধৰি ৰাখিলোঁ এতিয়া পেকিং কৰিম বক্সটো ৰেডি কৰি দিলোঁ পেকিং কৰি লওঁ কাৰণ মোৰ তাত কেমেৰামেন নাই আজি তো পেকিং কৰি আপোনালোকক দেখাই আছোঁ চাৰিটা আৰু লগতে বুখাৰো এটা আছে বাকী চাৰিটা ভৰি দিলোঁ এইটো বুখাৰো বাকী চাৰিটা ভৰি দিলোঁ মাটি আছে এইটো বুখাৰো এতিয়া ভৰি দিম তাৰপিছত আপোনালোকক দেখাই আছোঁ সকলো প্ৰচেছ আৰু এয়া চাব পাৰিছে পেকিং হৈ গ'ল এতিয়া মালকেইটা মই পঠিয়াই দিব লাগিব শিলচৰ নাম্বাৰটো লিখিছোঁ নাম্বাৰটো দেখাব নোৱাৰোঁ তো আপোনালোকক দেখাই দিছোঁ এয়া হৈছে পাৰকেইটা ঠিক আছে এয়া হৈছে পাৰকেইটা আৰু পাৰচৰাইকেইটা গুৱাহাটীৰ পাছত তুলি দিলোঁ গুৱাহাটীৰ পৰা আমাৰ ISBলৈ পাব ISBৰ পৰা শিলচৰৰ পাছত তুলি দিয়া হ'ব শিলচৰৰ পাছৰ পৰা মানুহজনে নমাই ল'ব আৰু আজিৰ ভিডিঅ'টো ইমানলৈ আছিলে আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগন্তুক নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে